Hey guys, vaccine logo যাওঁ আজি at last পালোগে গৈ at last vaccine ল'ব গৈ আছোঁ মই আৰু মোৰ ভাইটিৰে ল'ব হেৰি আৰু মই সকলো এতিয়া আমাৰ বিজি চিজি লোৱা আমি এতিয়া ঘৰতে যাওঁগৈ আৰু দেই তো আমাৰ এতিয়া ভেকচিন লোৱা হৈ গ'ল আৰু দুখ চুখ নাপালোঁ বাৰু বাইদেউ ধুনীয়াকৈ দিলে আৰু চিবোৰ দুখ পালা নি তুমি নাই দুখ নাপালোঁ ইও দুখ নাই পাওঁ ময়ো নাই পাওঁ ভালকৈ দিছে বাৰু দেই A few moments later. এই জাষ্ট ঘৰ আহি পালোহি বেছি লোৱা হৈ গ'ল আৰু এক্সট্ৰা কৰিছ জাষ্ট ঘৰ আহি পালোহি ভেকচিন ল'লোঁ এতিয়া অলপ গাটো ফেমিলি কৰি আছে তো মই আহিলোঁ আৰু এতিয়া অলপ ফ্ৰেছ হৈ লওঁ আজি দাদাৰ বাৰ্থডে হয় আৰু কেকটো দেখিছিলে সেইকাৰণে দাদাৰ বাৰ্থডে আছিলে কেক আনিব গৈছিলোঁ আৰু কেকটো লগতে লৈ আহিলোঁ তো ভেকচিন ল'লোঁ কিন্তু এতিয়া মানে মিহিকৈ অলপ বডিটোত কিবা কিবি এটা চলিছে আৰু সেইটো গম পাইছোঁ ৰাতিকৈ বেমাৰ হোৱাটো হ'ব যেন লাগিছে দেই জ্বৰ হ'ব চাগে আৰু আমাৰ কেকটো যে দেখিছিলে আজি মোৰ দাদাৰ বাৰ্থডে হয় সেইকাৰণে কেক কিনিলোঁ আজি তাৰ বাৰ্থডেও আছে তো চাওঁ আৰু কি কৰিব পাৰোঁ এতিয়াতো অলপ শুই লওঁ বাকী চাই থাকিব তো এতিয়া আকৌ এফালে যাব লগা হ'ল মানে হাঁহ বিচাৰি যাওঁ হাঁহ খাব লাগিব আজি মানে দাদাৰ বাৰ্থডে আছে সেইকাৰণে হাঁহ ঘৰৰ মানুহৰ কাৰণে হাঁহকে আনো আৰু ভেকচিন লৈ সেই হাঁহ খোৱাৰ মজাই বেলেগ হ'ব নে কি কয় তো গৈ লওঁ আৰু বিচাৰি চাওঁ পাওঁ নাপাওঁ ঠিক নাই চাই থাকিব তো আমি এতিয়া আনিব যাম হাঁহ সিহঁতক লগত লৈ গৈছোঁ মইনো ক'ত বিচাৰি ফুৰিম সিহঁতি বিচাৰিব মই বহি থাকিম আৰু ঐ বিধি কি খাবি তই হাঁহ খাবি নে বেলেগ কিবা খাবি আৰু তই বোলে গাহৰি খাওঁ বোলে এক কেজিটো অকলে তই এটা কাম কৰিম তই 1 কেজি আনিম তই বাহিৰত বনাবি কাৰণ ঘৰটোতো খাব নিদিয়ে সিহঁতক বাহিৰত খাবি তোলে 1 কেজি হ'ব গেট খোলো আনিব লাগে পাম নাই হাঁহ হা কিমানটো লগাব দাম কওক চব্জিৰ বজাৰ চলিছে ইয়াত চব্জি বজাৰ এইটো কি এইটো কি তিয়ঁহ আছে কলডিল আছে বেঙেনা আছে কেৰেলা আছে পটল আছে কৰ্দৈ আছে গাজৰ আছে পিঁয়াজ আছে এফালে বিলাহী আছে এইফালে এইটো কি বুলি কয় জিকা আছে নেমু আছে কাৰোবাক লাগে তেতিয়াহ'লে ইয়াক কণ্টেক্ট কৰিব ধৰক ভয় খাব অকণমান ডাঙৰ চাই দিব হা দিয়ক আপুনি কোনটো ডাঙৰ নাটোৱে দিয়ক তো পূৰা আজি দবোৱা হ'ব আজি পূৰা দবাম হাঁহ আৰু কয়লাৰ অনা হৈছে আৰু কাটি আছে এইটো কি বস্তু জোতা লগাই গাহৰিটো আজি নহ'লে নহয় তোৰ গাহৰি আজি নহ'লে আজি তোৰ গাহৰি খাবলৈ নাপালি বেয়া চাঙাবি হাঁহকে খাবি আৰু দেই খাম হাঁহকে খাবি আৰু একো নাই হাঁহটো বেছি দামী হাঁহ পূৰা পুৰি থকা হৈছে আৰু বাকী তই বনাবি ন এইকেইটা বনাবি এইটা কি বনাবি হাঁহটোকে বনাম হাঁহ বনাবি কেনেকৈ বনাবি টিপ টপ পূৰা ড্ৰাই ফ্ৰাই কৰিম ব্ৰইলাৰটো অলপ গ্ৰেভি কৰিম আৰু হাঁহটো ধুনীয়াকৈ কেপচিকাম দি পূৰা ড্ৰাই ফ্ৰাই কৰিম তেলতে এতিয়া ইয়াক বনাই থৈছোঁ দেই মই ইয়াক বনাই থৈছোঁ
তই মোৰ পৰা শিকি কি লোৱা নাই ন পূৰা চিকেন মছলা তোৰ গুৰু কোন সেইটো কৈ দে মনোজ জ্ঞান মনোজ জ্ঞান মজা ভেকচিন ল'লোঁ আৰু এতিয়া পূৰা হাত বিষ আৰু এতিয়া পূৰা সিহঁতি চাফ চিকুণ কৰি আছে হাঁহ খাব পাৰে নাপায় পাৰে নে নোৱাৰে কমেণ্টত জনাবচোন মই নাজানো আৰু কিবা কিবি খাব নোৱাৰি নেকি ভেকচিন লৈ আহি ক'ব ভেজা এটা লাগিছিলে মোক এনেকৈ দি থ'বৰ কাৰণে চাহাৰা কাৰণ মোৰ হাত এনেকুৱা বিষ হৈছে নহয় মোক কিবা যেন ফুকা এটা কোনোবাই দিয়া হেন লগাই থৈ দিলোঁ ৰাতি বিচনা ষ্টেণ্ডলৈ হাত বান্ধি ল'লে হ'ল নহয় শুই থাকোঁ তেনেকৈ তই ধৰি থাকিবি ৰাতি শুওঁতে আনিছোঁ সেইটো কাৰণে তো হে গাইছ ভিডিঅ'টো কণ্টিনিউ কৰিম বুলি ভাবিছিলোঁ কিন্তু কি ক'ব বহুত বেছিয়ে হাত বিষ হৈছে কণ্টিনিউ কৰিব নোৱাৰিম চাগে কাৰণ মানে দাদা ভাগৰ বাৰ্থডে হয় আৰু ৰাতিকৈ অলপ চেলিব্ৰেট কৰিম ভাবিছিলোঁ আৰু দেখুৱাম বুলি ভাবিছিলোঁ কিন্তু নোৱাৰিম চাগে মোৰ হাতটোৰ কাৰণে সেইকাৰণে ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ আৰু যদি এতিয়ালৈকে চাই আছে আৰু চাই ভাল পাইছে আৰু কমেণ্টত জনাব ভেকচিন লোৱাৰ পাছত কিবা কিবি খাব নালাগে নেকি আৰু যদি এতিয়ালৈকে ভিডিঅ' চাই আছে আৰু চাই ভাল পাইছে তেন প্লিজ ছাবস্ক্ৰাইব কৰিব টিল দেন বাই বাই